কাৰেংঘৰ চাবলৈ আহিছিলোঁ। বৰদুৱাৰেদি সোমাই আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল এই কাৰেংঘৰ। অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমোদ সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। তাৰপিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। আহোম ৰজাৰ এই কাৰেংঘৰটোক ৰাজা পেলেচ বুলিও কোৱা হয়। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে সাধাৰণতে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলৰ মহলাৰ পৰা ৰংপুৰ বৰ্তমান তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল বুলি কোৱা হয়। এই সুৰংগটো বৰ্তমান বন্ধ হৈ আছে। কাৰেংঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গছ আছে। গড়ৰ কিছু দূৰত্বৰ কাষে কাষে মাওতে হাতীয়ে তল যোৱা এটা দ হাৱৈ আছে, মানে বহুত দ হয়। আগে এই দ হাওটোত 12 মাহে পানী আছিলে। কাৰেংঘৰটো দীঘলে 120 হাত আৰু বহলে 30 হাত। কোৱা হয় যে 12,000 অসমীয়া বাৰ হৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ বাঁহৰ এটা প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হলং বুলি কোৱা হৈছিল। মিৰ জুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেংঘৰৰ বৰ্ণনাত এনেকৈ দিছিলে তেওঁ যে ৰজাৰ হলং ঘৰটো দীঘে 120 হাত আছিল আৰু পথালিয়ে 30 হাত আছিল, আৰু এই ঘৰত 64টা স্তম্ভ আছিল। এই কাৰেংঘৰটো অসমৰ আটাইতকৈ পৰ্যটনস্থলীসমূহৰ ভিতৰৰে এটা। ইয়াৰ ঐতিহাসিক আৰু স্থাপত্য সৌন্দৰ্যৰ বাবে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে। বৰ্তমান সময়ত দৰ্শনাৰ্থীসকলে প্ৰাসাদৰ তলৰ মহলা, প্ৰথম মহলা আৰু তৃতীয় মহলা চাব পাৰে, কিয়নো তেওঁলোক হৈছে একমাত্ৰ সংৰক্ষিত শাখা। স্মৃতিস্তম্ভটোৰ ভূগৰ্ভত থকা তলাতল ঘৰটো বন্ধ কৰি দিয়া হৈছে বৰ্তমান, আৰু প্ৰাসাদৰ বেছিভাগ কাঠৰ অংশ নাইকিয়া কৰি দিয়া হৈছে। এই ঠাইখনে শান্ত পৰিৱেশৰ বাবে পৰ্যটকৰ বাবে এক সুন্দৰ পৰিৱেশ প্ৰদান কৰে। গড়গাঁৱৰ এই কাৰেংঘৰটো 7 মহলীয়া আছিল আৰু পিৰামিড আকাৰৰ আছিল। কাৰেংঘৰৰ 2টা মহল মাটিৰ তলত আৰু ইয়াৰ 5টা মহল মাটিৰ ওপৰত আছিল, কিন্তু কালক্ৰমত মাটিৰ তলত থকা মহল 2টা বন্ধ হৈ পৰিছিল আৰু তলৰ পৰা 3 নম্বৰ মহলটো ইংৰাজৰ শাসনকালত মাটিৰে পুতি বন্ধ কৰি দিয়া হৈছিল। বৰ্তমান কাৰেংঘৰৰ 4টা মহলেহে দেখিবলৈ পোৱা যায়, কিয়নো বাকী 3টা মাটিৰ তলত পোত গৈছে। এই কাৰেংঘৰৰ তলৰ মহলাৰ সৈতে দিখৌনৰ সৈতে সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল, যাৰ জৰিয়তে অতি সহজে গোপনে অহা যোৱা কৰিব পাৰিছিল। গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া আছিল। আহোম ৰাজত্বকালৰ তৃতীয় ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিবলৈ 4খন সিংহদুৱাৰ আছিল, যাক মেইন দুৱাৰ বুলি কোৱা হয়। সেইকেইখন আছিলে ৰাজগড় সিংহদুৱাৰ, চেৰেকাপাৰ সিংহদুৱাৰ, নঙলামৰা সিংহদুৱাৰ আৰু বগীদল সিংহদুৱাৰ। বাহিৰৰ পৰিৱেশটো চাব পাৰে, খুব সুন্দৰ হয়, বৰ্তমানো দেখিবলৈ খুব সুন্দৰ।
কাৰেংঘৰ চাব যাবলৈ একেবাৰে সহজ, কাৰণ শিৱসাগৰ চহৰৰ পৰা একেবাৰে বেছি দূৰ নহয়, 15 কিলোমিটাৰমান হ'ব। আৰু তাৰপিছত শিৱসাগৰ চহৰৰ পৰা সৰু যিকোনো গাড়ীয়ে ইয়ালৈ আহিব পাৰি আৰু সহজতে দৰ্শন কৰিব পাৰি, চাব আহিব পাৰি। ঘৰলৈ আহিবলৈ সকলোকে কাৰণে কেইটামান কথা কৈ দিওঁ, খুব সুন্দৰ। বিশেষকৈ যিখিনি দূৰৰ পৰা আহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। শিৱসাগৰ চহৰৰ পৰা কাৰেংঘৰলৈ বেছি দূৰ নহয়, খুব 10 কিলোমিটাৰমানৰ ভিতৰত হৈ যাব, 10-12 কিলোমিটাৰ ভিতৰত। গতিকে তাৰ পৰা আহিবলৈ বেছি অসুবিধা নহয়। যদি কোনোবাই ট্ৰেইনতো আহিব খোজে, ট্ৰেইনৰ পৰাও বেছি অসুবিধা নহয়। এই শিমলুগুৰি ষ্টেচনৰ পৰাই হওক, নতুবা শিৱসাগৰ ষ্টেচনৰ পৰাই হওক, সুন্দৰকৈ আহিব পাৰিব। আৰু যদি কোনোবাই ভাবে যে ফ্লাইটত আহিম, তেতিয়া ডিব্ৰুগড়ৰ পৰা আহিব লাগিব,